Hello viewers, good evening and welcome back to Bonditis Kibaki. Haguru আপোনালোক সকলো ভালে আছে। ময়ো আজি অলপমান সুস্থ হোৱা যেন অনুভৱ কৰিছোঁ। আজি ডিসচাৰ্জ দিব। আজি 3 তাৰিখ হয় 3 জানুৱাৰী। আজি ঘৰলৈ পঠাব আৰু থাম্বনেইলত দেখিছে আপোনালোকে যে মোৰ দুটা অপাৰেশ্যন হৈ গ'ল আৰু এটা কিহৰ অপাৰেশ্যন হ'ল সেইটো বিষয়ে আপোনালোকক ক'ব ওলাইছোঁ। আমি নিজেও আচৰিত হৈ গৈছোঁ যে এনেকুৱা এটা অপাৰেশ্যন হঠাৎ কৰিবলগীয়া হ'ল। গমেই পোৱা নাছিলোঁ যে এনেকুৱা এটা ঘটনা ভিতৰত ঘটি আছে। আৰু যদিহে এতিয়া এই অপাৰেশ্যনটো কৰি নিদিয়াহেঁতেন পিছলৈ বহুত দিগদাৰে হ'লহেঁতেন। এইফালে ভণ্টিয়ে সকলোবোৰ বস্তু টালি টোপোলাবোৰ বান্ধি ঘৰলৈ ঘূৰিবৰ বাবে ৰেডি কৰিছে আৰু মানুহজনে হস্পিটেলৰ বিল মেডিচিন এইবোৰ কৰি ফুৰিছেগৈ আৰু মায়ে টিকলাক লৈ আছে। মই অকণমান এনেই আৰাম কৰি আছোঁ আৰু ব'লক ইটো ভিডিঅ'লৈ যাওঁ। মানে কালি নহয় পৰহি কৰি থোৱা সেই ভিডিঅ'খিনি য'ত আপোনালোকে গম পাব যে মোৰ আৰু এটা কিহৰ অপাৰেশ্যন হৈছিল। ভণ্টিয়ে কৰি থৈছিলে সেইখিনি ভিডিঅ'। মই বাৰু অ'টিতে আছিলোঁ। সিহঁতক যেতিয়া মানে ডাক্তৰে জনাইছিল আহি যে মোৰ এনেকুৱা এটা ঘটনা হ'ল আৰু অপাৰেশ্যন কৰি দিব লগা হ'ল। মোক বাৰু তাতে নিজে ছাৰে সুধি লৈছিলে, মোৰ হুচ আছিলে যিহেতু। আকৌ কিছুদিন পিছতে আকৌ অপাৰেশ্যন কৰিব লাগিব। বেবীটোৰ আছিলে বেবী নহয় এইটো গম পোৱা নহয়, আগতে জানাই হ'ল নাপাওঁ নহয়। এটা এনে কৈছিলে আপুনি এবাৰ আছিলে এতিয়া ডাঙৰ হৈছে। ইমান হৈছে মই দেখা দিব। এতিয়া ঠিক হৈ গ'ল। এতিয়া কাটিয়ে দিলোঁ, টিউমাৰটো কাটি দিলোঁ। সেইটো কাৰণে অকণমান টাইম লাগিলে। দুইটা বস্তু কৰিব লগা হৈছে। মাক সুস্থ আছে। মাক বেবী চব সুস্থ আছে দেই। এই 1মান বজাত পানী চানী খাব দিলোঁ। 1 বজাত আৰু 2টা বজাৰ আগে লাল চাহ বিস্কুট খাব পাৰিব। এবাৰ পানী খালে আৰু সুধিব নালাগে, খাই থাকিব পাৰিব। আৰু 2টা বজাত চাহ বিস্কুট খাব দিছোঁ। 5টা বজাত মন গ'ল আকৌ খাব পাৰিব, সুধি থাকিব নালাগে হে। আৰু গধূলি খিচিৰি খাব পাৰিব দেই। আজিয়ে পাৰিব। ঠিক আছে, মই বেজি চেজি চব লিখি থৈ যাম। ইনজেকশ্যন তাততো চিষ্টাৰে দি থাকিব। এতিয়াতো আচল একো কৰিব লগা নাই, ইনজেকশ্যনহে দিব লাগিব চিষ্টাৰে। আৰু আমাৰ ডাক্তৰ থাকিবই হে। এইটো টিউমাৰটো কাটাৰ পিছত অকণমান সৰুহে হৈ যায়, ব্লাডখিনি ওলাই গুচি যায়তো। এনে আৰু অকণমান ডাঙৰ থাকে, তেজটো ওলাই গ'লে অকণমান সৰু হৈ যায়। তাত আৰু ডাঙৰ আছে। গমেই নাপাওঁ আমি না, গমেই নাপাওঁ। এইটো জৰায়ুটোতে আছিলে, য'ত বাচ্চা হৈছে তাতেই আছিলে। এতিয়া কাটি দিলোঁ। এতিয়া খালি অকণমান বিন্দু কিছুমান সৰু কিছু টিউমাৰ আছে। এনেকুৱা পিছত ডাঙৰ হ'বও পাৰে। তাৰ ডেলিভাৰী এতিয়া হৈ গ'ল নহয়, ডাঙৰ নহ'বও পাৰে। হ'ব ঠিক আছে। টাইমতে আহি গৈছে, কৰি লৈছে। থাকক যাওঁ দেই, থাকক। মই যাব লাগিব। হস্পিটেলৰ পৰা ওলাইছোঁ আমি আৰু দেখিলে আপোনালোকে ভিডিঅ'ত যে এটা মস্ত ডাঙৰ টিউমাৰ আছিলে ভিতৰত। যেতিয়া আমি প্ৰথম আল্ট্ৰাচাউণ্ডটো কৰিছিলোঁ তেতিয়া এটা সৰু ফাইব্ৰইড আছে বুলি আল্ট্ৰাচাউণ্ডত ওলাইছিলে, কিন্তু সেইটোৱে যে বাঢ়ি ইমান ডাঙৰ হৈ গ'ল এই 9 মাহতে ভবাই নাছিলোঁ। প্ৰথম আল্ট্ৰাচাউণ্ডটোত ছাৰে কৈছিলে যে ফাইব্ৰইডটো কেতিয়াবা বেবীৰ গ্ৰ'থৰ লগে লগে নোহোৱা হৈ যায় নিজে আৰু কেতিয়াবা ডাঙৰ হৈ যায়। কিন্তু ছাৰেও মানে আচৰিত হৈ গৈছে যে ইমান বেছি ডাঙৰ হৈ গ'ল। আৰু অপাৰেশ্যন থিয়েটাৰত মই ঠিকেই আছিলোঁ যিহেতু, তেতিয়া ছাৰে ফটো এখন মাৰি মোক দেখুৱাই পেলাই সুধিছে যে অপাৰেশ্যনটো কৰি দিওঁনে, এইটো টিউমাৰটো ডাঙৰ হৈ গ'ল তোমাৰ, মোক সুধি লৈ পেলাই কৰিছে। আৰু কৰি মেলি হোৱাৰ পাছতহে এওঁলোকক মানে খবৰ দিছে আহি। যদি মই তাত অসুস্থ থাকিলোহেঁতেন তেতিয়া হয়তো গাৰ্জেণ্টক মানে সুধিলেহেঁতেন, আৰু মই তাত সুস্থই আছিলোঁ যিহেতু, গতিকে মোকেই সুধি পেলাই মানে অপাৰেশ্যনটো কৰি দিলে। আমাৰ কলিজাৰ ওজন কম হোৱাৰ ইও এটা কাৰণ। তাৰ ওজন 2.4 কেজিহে হৈছে। যিহেতু টিউমাৰটো এটা জেগা লৈ আছিলে, যথেষ্টখিনি জেগাই লৈ আছিলে, সেইকাৰণে সি বাঢ়িব পৰা নাছিলে। ভগৱানক ধন্যবাদ যে টিউমাৰটোৱে আমাৰ কলিজাৰ একো মানে বিশেষ ক্ষয় ক্ষতি নকৰিলে, সিও সুস্থ।
আৰু ছাৰে কৈছিলে বাৰু ফাইব্ৰইডটো প্ৰথম ধৰা পৰোঁতে যে বেবীৰ একো ক্ষতি নহয় বুলি। তথাপিও এতিয়া যেতিয়া দেখিছোঁ ইমান ডাঙৰ টিউমাৰ এটা আছিলে, ইমান ডাঙৰ টিউমাৰটোৱে যে তাৰ একো ক্ষতি নকৰিলে সেইটোহে আচৰিত হৈছোঁ। এইফালৰ পৰা স্পীডত আহিলে মই উলিয়াই দিলে মোৰ ভুল হ'ব। আইতা আগত আছে ধুনীয়াকৈ। আহি গ'ল আমাৰ পাপা ঘৰ ন দেখা মুখা মানুহ আহা শুই আছে হ'ব মামী। আৰু আমি আহি ঘৰ পালোঁহি। আহি পাওঁতে এন্ধাৰে হ'ল। তাৰপৰা 3:30 নে 3টাত এনেকুৱাত ওলাইছিলোঁ, কিন্তু গাড়ী খুব লাহে লাহে চলাব লগা হোৱাৰ বাবে ঘৰ আহি পাওঁতে 6টা 6:30 এনেকুৱাই হ'ল। আৰু আহোঁতে বাটত যিহেতু আমাৰ ঘৰত সোমাই মাহঁতক দেউতাহঁতক এবাৰ কলিজাক দেখাই অহা হ'ল, সেইকাৰণে অকণমান দেৰি হ'ল বাৰু। তাত বেছি সময় লোৱা নাই, 5 মিনিটমান। তো এয়া বাইকহঁতে ধুনীয়া ৱেলকাম কৰিলে তাক। বাই বাই আজিলৈ।